মোৰ জীৱনৰ লক্ষ্য। আৰম্ভণি। মানুহৰ আশাৰ পৰিধি অন্তহীন। কল্পনা বিলাসী মন দিগন্তৰ পৰিধিত অলেখ কামনাই লুকা-ভাকু খেলে। মানুহৰ কল্পনাই বিচাৰে নেদেখাক চাবলৈ, নোপোৱাক পাবলৈ। অৰ্জুনৰ দৰে গাণ্ডীৱধাৰী হৈ দিগ্বিজয় কৰিবলৈ। ভীমৰ দৰে গদাধাৰী হৈ বিশ্বৰ সকলো বীৰকে পদপ্ৰান্তত ধাৰাশায়ী কৰিবলৈ। কিন্তু এই সীমাহীন কল্পনাৰ অন্ত নাই। অন্ত হয় মাথো জীৱনৰ খেলা। সেয়েহে মনৰ আশাক কৰ্মৰ নাগপাশেৰে বান্ধি জীৱনক আগবঢ়াই নিব পৰাটোৱেই হ'ল এজন মানুহৰ জীৱনৰ প্ৰকৃত লক্ষ্য। জীৱনৰ লক্ষ্য। মোৰ জীৱনৰ লক্ষ্য হৈছে এজন আদৰ্শ শিক্ষক হোৱা। সৰুৰে পৰা মই এই লক্ষ্যৰে আগবাঢ়ি আহিছোঁ। এই লক্ষ্যৰে মই বিভিন্ন জ্ঞান অৰ্জন কৰি আহিছোঁ। সমসাময়িকভাৱে এজন শিক্ষকৰ বাবে লাগতিয়াল হোৱা মানসিক আৰু চৰিত্ৰগত দিশবোৰো মূল্যায়ন কৰি আহিছোঁ। লক্ষ্য বাছি লোৱাৰ কাৰণ। আমাৰ অঞ্চলটো অতিকৈ এক পিছপৰা অঞ্চল। আমাৰ অঞ্চলত শিক্ষকৰ বাৰুকৈ অভাৱ পৰিলক্ষিত হৈ আহিছে। শিক্ষাৰ বাবে আমি বহু দূৰৈত যাব লগা হয়। সেয়েহে মই ভাবিছোঁ যে মই যদি এজন সু-আদৰ্শৱান আৰু জ্ঞানী শিক্ষক হওঁ, তেনেহ'লে এই অভাৱটো দূৰ হ'ব। আমাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে মোৰ দ্বাৰা ভৱিষ্যতে এই অভাৱ আৰু সমস্যাৰ সন্মুখীন নহ'ব। লক্ষ্যত কেনেদৰে উপনীত হ'ম? এজন আদৰ্শৱান আৰু জ্ঞানবিদ শিক্ষক হোৱাৰ বাবে মই সৰুৰে পৰা চেষ্টা অব্যাহত ৰাখিছোঁ। মই এতিয়ালৈকে যিবোৰ জ্ঞান পাই আহিছোঁ সেইবোৰ ভালদৰে নিজে শিকি লৈছোঁ যাতে অন্যকো সেই বিষয়ে অৱগত আৰু বুজাব পাৰোঁ। মই প্ৰৱেশিকা পৰীক্ষা পাছ কৰাৰ পাছত ক্ৰমান্বয়ে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পঢ়িম। তাৰ পিছত মই DLED আৰু BEd কৰিম। ইয়াৰ পিছত চৰকাৰীভাৱে নিযুক্ত হ'লে সেই বিদ্যালয়ৰ জৰিয়তে আৰু এক শিক্ষাৰ কেন্দ্ৰ কোচিং চেণ্টাৰ খুলি আমাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ জীৱনৰ লক্ষ্যত উপনীত হ'বৰ বাবে জ্ঞানৰ যোগান ধৰিম আৰু সহায় কৰিম। সামৰণি। মোৰ মতে আমাৰ জীৱনৰ লক্ষ্য অন্যক দেখি শুনি হুবহু নকল কৰাটো উচিত নহয়। আমাৰ সমাজৰ অভাৱ আৰু প্ৰয়োজন অনুসৰিহে আমাৰ জীৱনৰ লক্ষ্য সিদ্ধান্ত কৰাটো উচিত। লগতে এই অভাৱ পূৰ্ণ কৰাৰ বাবে আমি প্ৰথমে আমাৰ নিজৰ যোগ্যতা আৰু জ্ঞানসমূহ সম্পূৰ্ণ কৰাটো অতিকৈ প্ৰয়োজন। যোগ্য হোৱাৰ পিছত আমি আমাৰ জীৱনৰ লক্ষ্যৰে বাকী জীয়াই থকা দিনবোৰ আমাৰ উচিত পদক্ষেপেৰে আগবাঢ়িব লাগে। এই লক্ষ্যৰে মই অতীতৰে পৰা বৰ্তমানলৈকে চেষ্টা অব্যাহত ৰাখিছোঁ আৰু ভৱিষ্যতলৈকেও ৰাখিম। Thanks for watching.